নোৱাৰে মই কাৰো কথা কেতিয়াও নাম লৈ একো বেয়াকে কোৱা নাই আপোনালোকে কাৰ কথা কৈছে গম পাইছে অলৰেডি কিন্তু মই নাম নলওঁ কাকো নাম লৈ পেলাই মই নকওঁ সিহঁতৰ নিচিনাকে চব ইণ্টাৰভিউত যায় মেইন টপিকটো এইটোৱেই থাকে যে বিকাশ চেত্ৰীৰ লগত কি হৈছিল আমাৰ ঘৰত বানপানী হ'লে মইতো ঘৰৰ পৰা ওলাই কিনে গুৱাহাটী আহিব নোৱাৰোঁ ফেমিলি এৰি কিনে যে গুৱাহাটীত ফ্লগ বনাম যি হৈছে তাকে দেখাব লাগিব ন আৰু মোৰ ঘৰতে ৰিচেণ্ট এক আঁঠু পানী হৈছিল চালো পডকাষ্ট এটা চাই মানে মই ভাবিলো যে বেছি মনে মনে থকাটো বেয়া যদি আপুনি কিবা এটা বস্তুত ৰাইট আছে আপোনাক বাৰে বাৰে সেই বস্তুটোত ৰং কৰাই আছে আপুনি সেই বস্তুটোত কোৱা দৰকাৰ যিসকলে বুজি পাইছে জানে আৰু মই কাৰো নামো নলওঁ ইয়াতে আহি পেলাই কিন্তু সিহঁতে মোৰ নাম চব জাগাতে যাই পেলাই লয় নেগেটিভলি এটা প্ৰচাৰ কৰি আছে যে সিহঁতে নিজকে ভাল ভাল দেখাই আছে মই কোনোদিনে মই নিজকে ভাল নেদেখাওঁ মানুহ হয় মানুহৰ ভুল হ'ব পাৰে আৰু মানুহে সেই ভুলৰ পৰা শিকিবও লাগে কিন্তু নিজে ভাল দেখাই পেলাই বেলেগক বেয়া দেখুৱাটো এইটো কেতিয়াও হ'ব নোৱাৰে এজন ভাল মানুহ নিজক ভাল দেখাই বেলেগক বাৰ বাৰ বেয়া দেখুৱাটো কেতিয়াও এজন ভাল মানুহ কৰিব নোৱাৰে মই কাৰো কথা কেতিয়াও নাম লৈ একো বেয়াকে কোৱা নাই আপোনালোকে কাৰ কথা কৈছে গম পাইছে অলৰেডি কিন্তু মই নাম নলওঁ কাকো নাম লৈ পেলাই মই নকওঁ সিহঁতৰ নিচিনাকে চব ইণ্টাৰভিউত যায় মেইন টপিকটো এইটোৱেই থাকে যে বিকাশ চেত্ৰীৰ লগত কি হৈছিল বিকাশ চেত্ৰীৰ লগত কি কাজিয়া হৈছিল এই বস্তুটো মেইন থাকে সব চাব আপোনালোকে ইণ্টাৰভিউ চাব সিহঁতে য'ত য'ত ইণ্টাৰভিউ দিব গৈছে মোৰ থাম্বনেইল থাকিব আৰু যদি ক'ৰবাত পডকাষ্টো দিব যায় প্ৰথমতে কিবা এটা হিন্ট দি দিব মানে মোৰ কাজিয়াৰ লগত ৰিলেটেড তেতিয়াহে বস্তুটো ভিউজ আহে আৰু যোনে যোনে ইণ্টাৰভিউ লয় যোনে যোনে বনাই ধৰক সেই বস্তুটো নাজানো কিয় সোধে আজিকালি দিনত আপোনালোকে এইখিনি বস্তু মন দি শুনিব মই নক'ব মন নাছিলে কিন্তু কৈছোঁ যদি আৰু ভালকৈ কৈ দিওঁ আজিকালি মানুহবোৰে কাজিয়া বস্তুটো আমি চাই ভাল পাওঁ ইণ্ডিয়ানছবোৰে চাই ভাল পাওঁ আপোনালোকে এটা ভিডিঅ' আনক মই যদি কাৰোবাৰ কথা ডাইৰেক্ট বেয়াকৈ কৈছোঁ কেতিয়াও নকওঁ নাম লৈ সিহঁতে মোৰ ইণ্টাৰভিউ দিব গৈছে মোৰ কথাটো লৈ কিনে আলোচনা পডকাষ্টত গৈছে মোৰ কথাটো লৈ কিনে আলোচনা তোমালোকৰ নিজৰ লাইফৰ ওপৰত আলোচনা কৰা মইতো পডকাষ্টত গৈছোঁ কাৰোতো কথা লৈ পেলাই মই আলোচনা কৰা নাই আৰু এটা কথা কৈ দিওঁ মই ফেক হয়নে মই ৰিয়েল হয়নে আপোনালোকে জানে তাহাঁতে কি কৰে প্ৰত্যেকটো ঠাইত গৈ পেলাই মোৰ কথাটো আলোচনা কৰে 1.5 বছৰ আগৰ কাহানী তাহাঁতে বাৰ বস্তুটো টানি থাকে লবৰ এটা যেনেকৈ বাৰ টানি থাকে সিহঁতক সোধে কিন্তু তাহাঁতে পজিটিভলিটো এনচাৰ দিব পাৰে সিহঁতে বস্তুটো কিয় পাৰে আৰু বহুতে কাহানীটো জানেও বহুতে নাজানেও আৰু ষ্টাৰ্ট মই কৰা নাছিলোঁ মই আছিলোঁ এটা ঠাইত মই ক'ৰবাত গৈছিলোঁ বানপানী হৈ আছে মই এটা কাম এৰি দিম নেকি মইতো কাম কৰিব লাগিব ধেমালিত কৈছে নে কি কৈছে মই নাজানো মোৰ কথা ডাইৰেক্ট কৈছে এইটো টাইমত মই আছিলোঁ গোৱাত সিহঁতে ডাইৰেক্ট মোৰ কথা কৈছিলে গোৱাত মই আছিলোঁ সিহঁতে ডাইৰেক্ট কৈছিলে মোক টাৰ্গেট কৰি পেলাই মানে কৈছিলে যে বানপানী টাইমত ফুৰি আছে গৈ পেলাই মইতো কামতে গৈছোঁ ফুৰাটো মোৰ এটা কাম হয় ট্ৰেভেলটো মোৰ এটা কাম হয় সেইটো ধেমালিত কোৱা নাছিল ভিডিঅ'টো এতিয়াও ক্লিপ আপোনালোকে গৈ কিনে চাব ধেমালিত কোৱা নাছিল এই বস্তুটো চিৰিয়াছলি কৈছিলে তে মোৰো এটা ৰিয়েকশ্যন এটা ওলাইছিলে কাৰণ ষ্টাৰ্ট সিহঁতে কৰিছিল ষ্টাৰ্ট মই কৰা নাছিলোঁ ষ্টাৰ্ট কৰিছিল সিহঁতে তে মোৰ এটা ৰিয়েকশ্যন ওলাইছিল যে মই আহিছোঁ কিবা এটা কামত তহঁতে নিজৰ কামটো কৰি থাক তহঁতে ভাল কাম কৰিছে ভাল কাম কৰি থাক বেলেগক কিয় টাৰ্গেট কৰা বা বেলেগক কিয় পিন মাৰিব লাগে তাৰ পিছত আজি 1.5 বছৰ হ'ল সিহঁতে চাব প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো কিবাত সিহঁতে মানে পিনাই থাকে পোক কৰি থাকে ব্ৰঞ্জকো এৰা নাই আনকি লাজ পাব লাগে ৰাস্তাত এটা কুকুৰ আছিল ক্ৰঞ্জ বুলি কয় বা চব বস্তুতে মই কিবা এটা ব্লগ বনাইছোঁ কিবা কৰিছোঁ প্ৰত্যেক বস্তুতে তাহাঁতে পিন কৰে পোক ধৰা আপুনি সজাগ কৰিবলৈ এটা ভিডিঅ' বনালে ইউটিউবত মানুহক দেখালে যে এনেকুৱা সমস্যা আমাৰ ইয়াতে হৈছে সেইটোকে বহুতে এতিয়া কৈ দিয়ে আপোনালোকে বহুতে কৈ দিয়ে যে ভিউজ কামাই আছে বানপানী কি ক'ব সেইটো এতিয়া আমাৰ ঘৰত বানপানী হ'লে মইতো ঘৰৰ পৰা ওলাই কিনে গুৱাহাটী আহিব নোৱাৰোঁ ফেমিলি এৰি কিনে যে গুৱাহাটীত ফ্লগ বনাম যি হৈছে তাকে দেখাব লাগিব ন আৰু মোৰ ঘৰতে ৰিচেণ্ট এক আঁঠু পানী হৈছিল তো মই যদি ভ্লগটো উঠি ৰাতিপুৱা ষ্টাৰ্ট কৰোঁ মই যদি দেখাব ইচ্ছাও নকৰোঁ পানী নিজে আহিব না মোৰ ঘৰত পানী উঠি আছে কিছুমানে কয় বানপানীকে দেখি থাকা মোৰ বানপানী নেটকে মই গাড়ীত দেখাম নেকি আছে পানী হৈ আছে ঘৰত কি দেখোঁ তাৰপিছত এই যে নেগেটিভ কমেণ্ট নিশ্চয় আপোনালোকেও হয়তো পাইছিল চাগে ইউটিউবত খুব কম পাওঁ সেইটো বহুত ভাল